কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে সৰুকৈ আয়োজন অকণমান আমাৰ টংলা হাই ছেকেণ্ডেৰীৰ ওচৰত এয়া গায়ত্ৰী তালুকদাৰ অনিমা নাথ জ্যোৎস্না ৰাভা শ্ৰদ্ধা জনাই তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ আমাৰ মাজত উপস্থিত শিল্পী সমাজ টংলাৰ সহকাৰী সাধাৰণ সম্পাদক বলেন চহৰীয়াদেৱক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ গীটাৰ বাদক দেৱজিৎ শৰ্মা বহুত মৰম কৰোঁ আৰু মোৰ লগতে লাগি আছে বুক্তা ডেকা সাংঘাতিক মানুহ আৰু মোক বহুত ভাল পায় গতিকে বুক্তা ডেকাক মই কৈছোঁ বহুত বজাইছে মোৰ লগত এটা সময়ত গতিকে মই বুক্তা ডেকাক মৰম যাচিছোঁ সকলো শিল্পীক মৰম যাচিছোঁ মোৰ গীত ভুলতে কিন্তু মাৰ্জনা কৰিব দেই রাইজ আমি ভাওরিয়া একেই নাট ঘর কোনে কি ভাওলো বা আহা সময় যে
বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে তুমিয়ে আপোননে ভাবে আপুনি সহানুভূতিৰে আমি কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জ্ঞানৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জ্ঞানৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি নহয় মানুহ